এখন আমাৰ সূৰ্যমুখী গ্ৰাম্য সংগঠনৰ দোকানখন ফালৰ পৰা দিয়া হৈছে। সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া সাপেখাতিত আজি কৃষক মেলা আছে, তালৈ যাবলৈ ওলাইছোঁ। বলকচোন আপোনালোককো দেখাই থাকিম। আমাৰ ভিঅ'ৰ দোকান দিছে, এয়া পাইছোঁহি আৰু কৃষক মেলাত। এয়া বাইদেউসকলে বস্তু চিজিল কৰি আছে, অকণমান দেখাই দিছোঁ। ছোৱালী আনিব হ'ব। মই 50 টকা নাহে, 50 টকা বজাৰত 70 টকা হৈছিলে। এয়া ইতিমধ্যে যোগেন মোহন ছাৰ আহি পাইছেহি এইফালে। বৰা 50 আৰু কোমল চাউল এই বৰা 50 নহয় দেই, বৰা জলফাই লিখিলে। মই গাহৰি শিকাম এনেই আনিছোঁ। উঠিছে নি উৰহি ফ্ৰেচবি নেকি 40 টকা। ভিঅ'ৰ দোকানীকেইজনী চালক দে ৰাইজসকল। এইফালে চাওক, এজনীয়ে লুকাইছে, মানে বেয়া পাইছে, নেচাই চকুলে নেচাই। এইজনী ভালকৈ দেখুৱাই দিছোঁ। এইফালে দোকানীসকল আছে বেলেগ বেলেগ ভিঅ'ৰ। এইফালে ফুলৰ দোকান, এইফালে আচাৰ চাচাৰ আছে। ফুলৰ দোকানেই বেছি আজি। এইফালে কাপোৰৰ দোকান আছে এখন। এক পাক ধুই দিওঁ ন। কোনটো জানো পাই, ফুলটো ধুনীয়া লাগিছে হয় নাই? এইখিনি পৰা এনে দেখোন এইজোপা যে নিছিলোঁ নহয় যোৱাবাৰ পূজাত, গম পাই নাই? তাৰপিছত মৰি থাকিলে আকৌ, ইমান ডাঙৰ ডাঙৰ হৈছিলে, তাৰপিছত মৰি গ'ল। এইখিনি ভাল লাগিছে ন? হেৰি কৰিছে কোনবোৰ থেকেৰা হয় নেকি? এইফালে কৃষকসকলক ট্ৰেইনিং দি আছে এতিয়া। অকণমান মানে কিবা এটা কম বুলি ভাবিছিলোঁ, পাহৰিও থাকিলোঁ। দোকানত কাষ্টমাৰ নাই, বহি আছোঁ কথা পাতি পাতি। ঐ এইফালে চাহ দে আকৌ, দোকানত কাষ্টমাৰ নাই, কথা লেকচাৰ মাৰি বহি আছোঁ বুলি। কাকতি বাৰী হয়, ফুলৰ দোকান আছে, এয়া দেখাই দিছোঁ। বিজি বুলি ক'লে আকৌ ফুল নিমু নাই নাই। কাকতিবাৰী কোনডোখৰত আছে নাৰ্চাৰী, ফুলৰ নাৰ্চাৰী কৈ দিয়কচোন। আমাৰ কাকতিবাৰী ৰাঙলী ৰাস্তাত গ'লে দাধৰা গাঁও বুলি কয়, পহুচিং গাঁৱৰ কাষতে, মানে কাকতিবাৰীৰ পৰা থানা পোৱাৰ আগেদি শিৱ মন্দিৰৰ কাষত বাওঁ হাতেদি যিটো ৰাস্তা সোমাই গৈছে, সেই ৰাস্তাটোৰ কাষতে দাধৰা গাঁও বুলি কয় দেই। সুন্দৰবন নাৰ্চাৰী তাতে আছে। সুন্দৰবন নাৰ্চাৰী। সেইখিনি ফুল ইমান ধুনীয়া লাগিছে, দেখিছে নাই? সেইখিনি ভাল লাগিছে। মানুহ আজি একেবাৰে কম আকৌ ন, চবে চাই চাই গৈছেগৈ। ভাল, এই ফুলখিনি এতিয়া ৰ'দত কষ্টহে পাবলৈ হ'ল ন। এইখিনি চাওকচোন, ইমান ধুনীয়া। তাকে বেয়া লাগিছে। ঘৰ আহি পাই কাম বন কৰি আজৰি হৈ অকণমান বহিছোঁ। এখন আমাৰ
ভিঅ'ৰ দোকান আছিলে সেইখন, তাতে আজি দিনটো সময় পাৰ কৰিলোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।